তেখেতৰ যি বিশাল ভাৱ কথা আছিলে আৰু আধ্যাত্মিকতাবাদৰ লগত নিৰ্মাণ কৰে হওক তেখেতসকলে যি ধৰণে এই মহাপুৰুষসকলৰ দৰ্শনৰ বিষয়ে কিতাপ পত্ৰ থেচিছ বিভিন্ন ধৰণে দৰ্শনৰ কথা আলোচনা কৰিছে সেই দিশত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক আমি কেতিয়াবা চিন্তা কৰোঁ তেওঁক যেন আমি এতিয়াও শদিয়াৰ পৰা ধুবুৰীৰ সীমাৰেখাৰ মাজত বান্ধি ৰাখিছোঁ বেজবৰুৱাদেৱে কৈছিল ভূপেন হাজৰিকাদেৱে কৈছিল যে গুৰু বিচাৰি জগতখন ঘূৰিলোঁ কিন্তু মোৰ গুৰু শংকৰ দেখোন ইয়াতেই আছে কিন্তু আজিও আমি অসমৰ প্ৰেক্ষাপটত শ্ৰীমন্ত শংকৰদেৱক আমি যিমতে জানো কিন্তু বিশ্ব আৰু ভাৰতৰ সমসাময়িক সনাতন দৰ্শনৰ এগৰাকী পুৰুধা ব্যক্তিৰূপে তেখেতৰ যি স্থান সেই স্থানলৈ তেখেতক লৈ যোৱাৰ বাবে আমি কৰিবলগীয়া কাম এতিয়াও বহুত বাকী আছে কেতিয়াবা আমাৰ ব্যক্তিসকলে আমাৰ মাজত থকা ব্যক্তিসকলে মোৰ সিদিনাখন মোৰ এতিয়াও মনত পৰে যে যিদিনাখন মই মাধৱদেৱৰ জন্মদিনৰ দিনা জন্ম দিৱসৰ দিনা পবিত্ৰ জন্ম দিৱসৰ দিনা আমি নাৰায়ণপুৰত লগ পাইছিলোঁ তাতে মহাপুৰুষগৰাকীৰ কথা আলোচনা কৰিছিলোঁ গধূলি এটা টিভি চেনেলত বিতৰ্ক কৰিছিলে যে শ্ৰীমন্ত শংকৰদেৱ হিন্দু হয় নে নহয় তাৰমানে আমাৰ অজ্ঞানতা আমি ইমান দূৰত পিছুৱাই আছোঁ যে সেই অজ্ঞানতাৰ কাৰণে মহাপুৰুষগৰাকীৰ আদৰ্শত আমি যেন এতিয়াও এটা ঠেক গণ্ডিৰ মাজত আমি ৰাখি থৈ গৈছোঁ শংকৰদেৱ সংঘৰ যি শক্তি আছে সেই শক্তিয়ে সকলোকে নিঃশেষ কৰিব পাৰে কিন্তু এই সংঘৰ আঁৰত লুকাই থকা ক্ষমাৰ শক্তিয়ে প্ৰতিগৰাকীৰ হৃদয়ত ক্ষমাৰ সৃষ্টি কৰক অহংকাৰৰ ভাৱ নোহোৱা কৰক তাকে আমি কামনা কৰিম শংকৰদেৱ সংঘক বিতৰ্কৰ মাজত আমি আনিব নালাগে কেতিয়াও বিতৰ্কৰ মাজত আনিব নালাগে যোৱাবাৰ যেতিয়া মৰিগাঁও অধিৱেশনত শংকৰদেৱ সংঘৰ ফালৰ পৰা প্ৰধানমন্ত্ৰী ডাঙৰীয়াক নিমন্ত্ৰণৰ কথা কোৱা হৈছিল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰো আমাক নিমন্ত্ৰণ কৰা হৈছিল বিতৰ্কৰ পৰা দূৰত থকাৰ বাবে অধিৱেশনৰ প্ৰাকখনতে গৈ অধিৱেশনস্থলীত ভকতসকলক আমি সেৱা কৰি আহিছিলোঁ আৰু অধিৱেশনৰ সময়ত কৰবাত কোনোবাই আমাক লৈ বিতৰ্ক কৰক বুলি আমি কৌটি মাইল দূৰত থাকি তাৰ পৰাই আমি ভকতসকলক ভক্তপান ৰাইজক আমি সেৱা জনাইছিলোঁ আমাৰ মনত সদায় এটা কথা থাকে যে আমি বিতৰ্কিত হৈ থাকিম আমাক বিতৰ্কই আৱৰি থাকক কিন্তু শ্ৰীমন্ত শংকৰদেৱ শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ বিতৰ্কৰ পৰা কৌটি মাইল ওপৰত থাকিব বিতৰ্কই যাতে তেওঁলোকক কেতিয়াও স্পৰ্শ কৰিব নোৱাৰে সেয়া আমাৰ দায়িত্ব আৰু কৰ্তব্য মই সেইবাবে অনুৰোধ কৰিম যে আমি ৰাজনীতি কৰিম সমাজনীতি কৰিম সকলো কৰিম কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘক প্ৰাণ দিয়া জীয়াই ৰখা এয়া আমাৰ জাতিৰ ভৱিষ্যতৰ বাবে গুৰুত্বপূৰ্ণ কাৰণ এনে এখন মহান মঞ্চ জাতিটোৱে আৰু দ্বিতীয়খন নিৰ্মাণ কৰিব নোৱাৰে আৰু সেইকাৰণে এই মহান মঞ্চখনক সদায় নিষ্কলংক কৰি ৰখা সদায় বিতৰ্কৰ পৰা কৌটি যোজন দূৰত ৰখা আমাৰ দায়িত্ব আৰু কৰ্তব্য মই আশা কৰিম আমি ৰাজনীতি কৰা ব্যক্তিসকলে সেই কথা আমি যাতে মৰ্মে উপলব্ধি কৰোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিশাল কৰ্মৰাজি বাবুল বৰা বাপে তেখেতৰ প্ৰতিবেদনত উল্লেখ কৰিছে বিদ্যালয় স্থাপনৰ পৰা বিশ্ববিদ্যালয় স্থাপনৰ পৰা যোগ্যজনৰ ওচৰত